ওপৰত তিনি চালিটো আপোনালোক গম এই দেখিছে না? অ' মাই গড, যুদ্ধ নকৰিবি, এটাই খা, এটাই খা। আৰে বাপৰে বাপ, ভয়ানক বতাহ বৰষুণ। এই পুৰা গৰ্জনি দি আছে। অ' মাই গড, হা হা বৰষুণ আহিছে না, এনেকৈ খাব লাগিব ন? হা হা আজি নাজানো এই চকুটো, এই চকুটো এইখিনি জেগা বিষি আছে কিবা আজি, কিয় বা নাজানো। বহুত কষ্ট হৈছে ৰাতিও টোপনি মাৰাতে, এই চকুটো পূৰা চাহ লৈছোঁ। এই কি কৈছোঁ গাইছ, এইটো কি কৈছোঁ, মই যোৱাকালিও খাইছিলোঁ। এইটো হৈছে বৰা চাউল, কোমল চাউল, ধুনীয়া লাগে খাই কিনে ৰাতিপুৱা। তো চাউল লগত লৈছোঁ। আচলতে গাখীৰ চাখীৰৰ লগত হ'লে বেছি ভাল লাগে, কিন্তু নাই না, তো খাই লওঁ। এই বিস্কুট খাই, বিস্কুট বিস্কুট খাই, খা বিস্কুট খা। এক ছেকেণ্ড হাও যুদ্ধ কৰে দেখোন। আৰে যুদ্ধ নকৰিবি, এটাই খা, এটাই খা। আৰে আৰে খা খা, কেনে কৰে শেষ বিস্কুট হাও শেষ হৈছি। দেখছা হাত গিহান কেনে লেতেৰা কৰি ফেললি ৰন্তে, চেলকি চেলকি। হা বাপৰে বাপ, ভয়ানক বতাহ বৰষুণ। এই ভয়ানক বতাহ বৰষুণ আছে, ভয়ানক বতাহ বৰষুণ। এই আহি গৈছি, পূৰা আহিছি। আৰু বতাহ আহিলে আমাৰ বেছি ভয় লাগে তাৰমানে। এনে বৰষুণ মাৰক, দিনটো বৰষুণ মাৰক, প্ৰব্লেম নাই, কিন্তু বতাহ আৰু যিটো ঢেৰেকনি মাৰে না, কলজা কঁপি যায়। কাৰণ আমাৰ চাৰিওফালে মানে গাছ না, ঘৰৰ চাৰিওফালে গাছ গছনি আছে না, মানে বুজি পাইছে না, কিবা এটা পুৰা গৰ্জনি দি আছে। অ' মাই গড, মাই গড। ঘণ্টা মুতীয়া লাগি আছিল, বাদ দি নুমুতো দে, পাছত মুতিম। আধা ঘণ্টা আগত বৰষুণ মাৰিছিল, আৰু এতিয়া যদি আমি চাবা যাওঁ, ঠিক আছে 4:30 বাজছি কাৰণে যিটো ৰ'দ দি আছে, ৰ'দটো ইমান মানে যিটো তীক্ষ্ণ ৰ'দ বুলি কয় না, যিটো চোকা ৰ'দ, চোকা নহয়, কিন্তু হ'লেও চাব পাৰে, গম পায় অলমষ্ট, মানে এনেকৈ চালে আকাশত গম পায় আৰু যে ৰ'দ দি আছে। মানে আগতে মই ভাবিছিলোঁ ছোৱালীৰ মহিমা ধৰিব নোৱাৰি। ন' আই এম ৰং। বতৰৰ মহিমা ধৰিব নোৱাৰি। য়েছ, আচৰিত না। আজি গাইজ বহুত দিনৰ মূৰত মানে এই পিছফালে ছানছেট দেখা পাইছোঁ গাইজ, ছানছেট এনে সচৰাচৰ দেখিব নাপাওঁ, কিন্তু মানে এনেই দেখিব নাপাওঁ, কাৰণ এইকেইটা দিন বতৰো বেয়া, আৰু অলপ মানে বৰষুণ চৰষুণো, এনে ছানছেট দেখিবই নাপায়। কিন্তু এতিয়া দেখিছে না, কি মজা, এই যিটো নাজাৰা, আনবিলিভেবল। কাৰণ বহুতে ছানছেট বহুত ভাল পায়, আৰু তাৰে ভিতৰত ময়ো এজন, যোনে ছানছেট মানে খুব ভাল লাগে। কিন্তু এতিয়াতো এনেকুৱা মানে এই পাহাৰ চাহাৰৰ পৰা ছানছেটটো বেছি ভাল লাগে। আমাৰতো আৰু ইয়াতে আৰু এই এটা লাড্ডুৰ নিচিনাই এনেকৈ ৰঙা পৰি এইটো সূৰ্যটো নোহোৱা হৈ যায়। জানছোঁ দে ভাই, চৰাই থাকা বুলি ইমান আটা পাৰব পাৰে, বাপৰে বাপ। প্ৰকৃতিৰ মাজত আছো না আমি বাস কৰি। গাইছ মাই ছাগলী লৈ আহি পেলা, দেখিছে কি নিয়মত আহিছে ছাগলীকেইটা, দেখিছে না, ডাঙৰটো আগত, এটা এটা সৰু সৰু পিছত, বাহ মাই চাইডে চাইডে আহি আছে। আমাৰ ছাগলীও বুজি পায়, গম পাইছে না, মানুহতকৈ বেছি বুজি পায়। ভাল লাগে কিবা এটা। ঘৰত যাওঁ এতিয়া, গালি শুনবা লাগিব নহ'লে পিছফালে থাকা বুলি গম পালে। গাইজ আজিৰ ব্লগটো আপোনালোকৰ অলপ আচৰিত লাগব পাৰে। মানে কথাটো হৈছে, ওপৰত তিনি চালিটো আপোনালোক গম এই দেখিছে না? অ' মাই গড, মোৰ হয় এইটো ভয় লাগে ঘণ্টা, এই চিকিমিকিটো মোবাইলটোহে নিবে আছোঁ। তাৰমানে মোবাইলটো নথলিও নহয় না, এনেকুৱা গুৰগুৰি দি আছে, বাপৰে বাপ বাপৰে বাপ, এনেকুৱা গুৰগুৰি দি আছে, মোবাইলটো নথলিও নহয়। আৰু এক ছেকেণ্ড কৈছোঁ ৰ, ভয় লাগে ঘণ্টা। তাৰমানে এনেকুৱা গুৰগুৰি দি আছে যে, মানে সেই দিনটো মোক বৰষুণ, ক'ত বৰষুণ, সেই তো তাৰমানে কি গাইছ, দিনটো মই ভাত খোৱা নাই, সেইকাৰণে মই আজি ভাত চাত খোৱা দেখাও নাই। মই অকল চাহ খাইছোঁ, ৰাতিপুৱাই ভাত চাত খোৱা নাই। আৰু ভাটিবেলাত পিছফালে ওলাই গৈছিলোঁ, তাৰপিছত ভাবছোঁ দুটামান ক্লিপ ল'ম, তো ভিডিঅ' এডিট কৰিব ধৰিলোঁ, আপলোড কৰাতে সময় লাগি গ'ল, তো মই এনেকৈ মোবাইলটো সোমাই পিছফালে থৈ দিলোঁ। ভাই এনেকুৱা বতাহ বৰষুণ আহিছিল না, আৰু এটা কথা চিকিমিকি মানে ঢেৰকানি গাত পৰি মৰলোঁ, কিন্তু এটা কাম এতিয়াতে কৰি যাম মই, নহ'লে পিছত বিপদ হ'ব।
এটা কাম কৰি আছে গুচি আহিলোঁ ৰ মূত্ৰ বিসৰ্জন কৰিব লাগিব এতিয়াতে মূত্ৰ বিসৰ্জন কৰি যাওঁ নহ'লে পিছত নৰিম ভয় লাগিব এনেকুৱা বতাহ বৰষুণ আছে না ভয়ানক মাই গড গাইড চাবি ওপৰ ফালে চাবি গম পাবি দিছে না অঁ গাইজ এতিয়া সেইকাৰণে সোনকালে ভাত চাত খাওঁ ভাত দিছে ইফালে দালি ইফালে আছে বেঙেনা ফ্ৰাই ভাল লাগে বেঙেনা ফ্ৰাইটো খাই মজা লাগে ভালকৈ ফ্ৰাই কৰিলি আৰু ইফালে আছে কণী আৰু তাৰে তলত আছে বিলাহী ফ্ৰাই কৰা আৰু তাৰে ছাইডত আছে এইটো চাটনি গাইজ মানে মানিমুনিৰ চাটনি জল্দি ভাত চাত খাওঁ টোপনি মাৰোঁ বম বৰষুণ লগ পাইছোঁ নেক্সট ব্লগত শুভৰাত্ৰি